এয়া চাওক কিবা কিবি কৈ আছে ঠিকে আছে আৰু গাৰ্লফ্ৰেণ্ডৰ খবৰ মানে পুৰা একদম এই নাম্বাৰবিলাক লৈ ছোৱালীবিলাকৰ ফটো দিম বুলি কয়। Hey guys, welcome to my another video আৰু আজি আমি গৈ আছো হৰভগৰ গৰখীয়া গোসাঁইৰ মন্দিৰত আৰু তাত আপোনালোকক লগ কৰাই দিম কিছুমান স্পেচিয়েল মানুহ কোন হে স্পেচিয়েল মানুহ ভিডিওটো শেষলৈ চাওক সকলোখিনি গম পাব আৰু ভিডিওটো এনজয় কৰক বলক ভিডিওটো ষ্টাৰ্ট কৰো। সো গাইজ আহি পালো হৰভগৰ গৰখীয়া গোসাঁইৰ মন্দিৰত আহি পালো জাষ্ট আৰু মোৰ লগত আছে জ্যোতিবন দা কি কোৱা তো বহুত ভাল লাগিল আজি প্ৰথম জীৱনত বহুত দূৰ ৰাইড কৰিছো ডিস্টেন্স আজি 160 চলাই দিলো 160 মানে কি বিটিআৰ লক্স আপোনালোকে যদি চিনি নাপায় এইজনে আমাৰ অসমত পুৰা স্কুটি চলাই পুৰা আৰু এইটো হৈছে জিতুমণি আমাৰ এই চাকৰিৰ কাৰণে সববোৰ দিয়ে কি বুলি ক'ব লাগিব জব গুৰু আৰু মোৰ ব্লগ চেনেলটো চাব জেম ব্লগছ আৰু চাকৰি যদি নটিফিকেশন বিচাৰি আছে বা আপুনি যদি আমাৰ দৰে নিব নোৱাৰে তেনেহলে আপোনালোকে যদি চাকৰি লাগে তেনেহলে আপোনালোকে জিতুমণি চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাব নতুন চেনেল আৰু ধুনীয়াকৈ কাম কৰি আছে প্লিজ চাব আৰু সকলোৱে সাপোৰ্ট কৰিব যেনেকৈ মৰম দি আছে তেনেকৈ মৰম দি যাওক থ্যাংক ইউ চাই থাকিব আৰু হৈছে আমাৰ এইটো হৈছে জবগুৰু আপোনালোকে চাই থাকক আৰু এই মাত্ৰ আহি পালো ইয়াতে আৰু বেলেগ স্পেচিয়েল মানুহবোৰ আছে আৰু আপোনালোকক যে কৈছিলো স্পেচিয়েল মানুহবোৰ এইবোৰে জিতুমণি আৰু হৈছে এইটো হৈছে জ্যোতিবন দা আমি একেলগে আহিছো পাঠশালাৰ পৰা জ্যোতিবন দাই গুৱাহাটীৰ পৰা আহিছে আৰু বলক ভিতৰত যাম আপোনালোকক সকলোখিনি দেখুৱাম আৰু মন্দিৰৰ ভিতৰত সোমালো আপোনালোকে মন্দিৰটো দেখাই পাইছে আৰু এইটো হৈছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ এইটো হৈছে বহুত মানে ফেমাছ মন্দিৰ বহুত মানুহ হয় ইয়াতে আৰু মাঘ মাহতো বহুত মানুহ হয় মই একচুৱেলি মাঘ মাহত আহিব নোৱাৰিলো কিন্তু আজি আহি ভালে লাগিল কেচিয়ে ক'লে যে আজি মিটাপ হ'ব এনেকা তেনেকা চ' আহিলো আজি আৰু আহি পাইছো মাত্ৰ সকলোকে লগ কৰাইও দিম আপোনালোকক আৰু মন্দিৰটো আপোনালোকক যিখিনি মানে আছে সকলোখিনি দেখাম আৰু মানে কি চাই থাকক বন্ধুসকল বৰ্তমান ভিতৰত আছো আৰু জ্যোতিবন দা কেনেকৈ প্লেনটো হ'ল ইয়াতে আহা মানে কি বহুত দূৰ জ্যোতিবন দা হাতৰ পৰা 160 কিলোমিটাৰ মান হ'ব স্কুটি লৈ আহিছে আৰু মানে প্লেনটো কেনেকৈ হ'ল ইয়াতে মিটআপ কৰা বা ইয়াতে আহি কিনে ছাবস্ক্ৰাইবাৰক লগ কৰাৰ প্লেনটো কেনেকৈ মই আজিলৈকে এতিয়ালৈকে ছাবস্ক্ৰাইবাৰ মিটআপ এটাও ৰখা নাই এইটো প্ৰথম হয় ছাবস্ক্ৰাইবাৰ মিটআপ আৰু প্লেনটো আছিলে জিতুমণিৰ তো জিতুমণি গোটেইখিনি এৰেঞ্জ কৰিছে জিতুমণি কেচি আছে আমাৰ জিবি আছে আমাৰ ডিম্পু আছে গোটেইখিনি এৰেঞ্জ কৰিছে মই জাষ্ট নিমিত্ত মই জাষ্ট আহিছো সিহঁতৰ লগত যোগদান দিছো জাষ্ট মই আৰু খুব ধুনীয়া লাগিল খুব ভাল লাগিল ইমান ডিষ্টেন্স আহিছো যদিও মন্দিৰটোত সোমাই কিবা এটা ভাল লাগিছে আৰু নেদেখা এটা মন্দিৰ দেখিলো আজি গামোচা চামোচা বান্ধি ধুনীয়াকে থোৱা আছে ইয়াতে মই গম পালো যে ইয়াতে যদি গামোচাখন বান্ধি যদি আপুনি উইচ কৰে তেনেহলে আপোনাৰ উইচটো মানে ফুলফিল হয় তো সেইখিনিয়ে কথাটো আপোনালোকে যদি আহা নাই আহক চাওক এইটো মন্দিৰ চাওঁ এইবাৰ আৰু আপোনালোকে যদি হৰভগৰ হয় তেনেহলে এইটো মন্দিৰ প্ৰমোট কৰক বা আপোনালোকে এইটো ভিডিঅ' প্ৰমোট কৰক কাৰণ আপোনালোকৰ ওচৰৰে মন্দিৰটোৰ ভিডিঅ' আজি বনাই আছো চ' চাওক আৰু আপোনালোকক ইয়াৰে ভিউটো দেখুৱাই আছো আৰু মানে কি সকলোকে থেংকছ ক'ব লাগিব সকলোৱে আমাৰ ইয়াতে আহিছে আৰু মানে কি বহুতে ভাল লাগিছে আৰু পুৰা আজি এনজয় কৰিম চ' চাই থাকক আৰু ভিউটো আপোনালোকে চাই লওক আৰু আপোনালোকে এই মানুহবোৰ চাওক এইবিলাক হৈছে কেচিৰ ছাবস্ক্ৰাইবাৰ কেনে লাগছে কেচি ভাল লাগছে বহুত ছাবস্ক্ৰাইবাৰতকৈ বেছি নাই মেইন কথাটো হৈছে ইয়াতে ইউটিউবাৰ বেছি হয় আৰু ছাবস্ক্ৰাইবাৰবিলাকে না লগ কৰিব বেছি নাহে মানে দুই এটা নাহে কিন্তু বেছিকৈ আহে ইউটিউবাৰ চব গোটেইকেইটা ইউটিউবাৰ গোটেইকেইটা যিকেইটা চেনেল দেখিছে না চব গোটেইকেইটা ছাবস্ক্ৰাইব হ'ব লাগিব গোটেইকেইটা চেনেলকেইটাৰ বেল আইকন দবাব খাব লাগিব আৰু গোটেইকেইটাৰ ভিডিঅ'কেইটা চাব লাগিব আৰু কেচি মানে তোমাৰ খবৰটো কওক খবৰ একদম ফালা ফালি আৰু গাৰ্লফ্ৰেণ্ডৰ খবৰ ক'লে নাই কাৰণ গাৰ্লফ্ৰেণ্ডে নাই আপোনালোকক কিউএনএত ক'ব আপোনালোকে বেছিকে আপোনালোকে ভিডিঅ' ভালকে চোৱা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ভিউজ অহা নাই ভিউজ আহিলে আপোনালোকক ভালকে ক'ব গাৰ্লফ্ৰেণ্ডৰ কথা সকলোখিনি আপোনালোকক ক'ব মানে কিউএনএত আপোনালোকে কুৱেশ্যনো সোধা নাই চাগে কুৱেশ্যনবিলাক সুধিব ক'ব নাই গাৰ্লফ্ৰেণ্ড জানি হয় আৰু আপোনালোকে চাওক এইবোৰ মানুহ
এই যে জুতি মানে লৈছে দুটা লৈছে দুটা লৈছে আপোনালোকে ভাবি লওক দুটা এই জুতি মানে আৰু জুতি বন্ধাৰ আপোনালোকে বিয়া শ্বুট কৰিব জানে তাতে মানে পুৰা একদম এই নাম্বাৰ বিলাক লৈ ছোৱালী বিলাকৰ ফটো দিম বুলি কয় মিছা কথা একদম সঁচা কথা আৰু আপোনালোকে জুতি বন্ধাৰ ইনষ্টাগ্ৰামটো চাবচোন তাতে গম পাই যাব কি গম চাব আপোনালোকে ইনষ্টাগ্ৰামটো চাব আৰু ফলো কৰিব নামটো কৈ দিয়া ইনষ্টাগ্ৰামত বিনেচুৰেল বি ৱাইল্ড বুলি আছে ইনষ্টাগ্ৰামতো আপোনালোকে ফলো কৰিব আৰু আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিটো চাব আপোনালোকে ফলো কৰি ল'ব যদি ভাল লাগে ফটোবোৰ বা মোৰ যদি ভিডিঅ' ভাল লাগে সো গাইজ বৰ্তমান আপোনালোকক এটা বেলেগ বস্তু দেখুৱাই আছো মানে এই মন্দিৰটোৰ এটা ডাঙৰ পুখুৰী আপোনালোকে দেখাই পাইছে এইটো পুখুৰীটো বৰ্তমান মানে বনাই আছে অলপমান ৱৰ্কিং প্ৰগ্ৰেছ হৈ আছে আপোনালোকে দেখাই পাইছে আৰু ইয়াতে আপোনালোকে এইখন দেখাই পাইছে ইয়াতে বহুত ধৰণৰ ইয়াতে কাছৰ ফটো আছে কাছ মানে টৰ্টলছ আপোনালোকে দেখাই পাইছে আৰু ইয়াতে হয়তো এই পুখুৰীত কিবা কিবি থাকিব পাৰে কাছ মই এতিয়ালৈকে দেখা নাই বা গম পোৱা নাই আপোনালোকে চাই থাকক ইয়াতে কিন্তু লিখা আছে যে এইবোৰ কাছ ইয়াতে অসমত আছে এইবোৰ কাছ কিন্তু ইয়াতে কিছুমান কাছ ইয়াতে থাকিব পাৰে আৰু এইটো আপোনালোকে দেখা পাইছে এইটো হৈছে শ্ৰীকৃষ্ণৰ মূৰ্তি আপোনালোকে দেখা পাইছে ভালদৰে দেখা পোৱা নাই চাগে যিখিনি দেখা পাইছে আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰি আছো সো গাইজ বৰ্তমান আমি এইফালে যাই আছো মন্দিৰৰ এইফালে এডাল মানে বহুত ডাঙৰ এডাল মানে বটগছ আছে আৰু জ্যোতিবন্ধাক লৈ যাই আছো আৰু এতিয়া আমি বটগছডালত আপোনালোকক দেখুৱাম যে তাত মানে কি গামোচা বান্ধা আছে বহুত আপোনালোকে দেখা পাব আপোনালোকে গম পালে আৰু কি জানা বটগছডালৰ বিষয়ে কৈ দিয়া তাত সকলে বান্ধে সৰুৰ পৰা শুনি আহিছো নাজানো আৰু মই আজিলৈকে ট্ৰাই কৰি চোৱা নাই আপোনালোকক গম পালে মই মানে ইয়াৰে লোকেল নহয় পাঠশালাত ঘৰ মোৰ তো মই ইমান ভালকে নাজানো আৰু আপোনালোকক এই বটগছডাল দেখুৱাই দিম মানে চবফালে গামোচা চবে মানে কি গামোচা বান্ধে ইয়াতে আহিলে আৰু এইডাল হৈছে সেই গছডাল আপোনালোকে দেখাই পাইছে আৰু আপোনালোকক পুৰা ধুনীয়াকৈ আপোনালোকক গামোচাবোৰ দেখুৱাই আছো চাওক আৰু এতিয়া আমাৰ লগত আছে আমাৰ মৰমৰ ডিম্পুদা কেনে লাগিল ভাল লাগিছে খুব ভাল লাগিছে প্ৰথমৰ কাৰণে অহা নাই আগতে আহিছে মাৰুতৰ লগত কিন্তু এইবাৰ প্ৰথমৰ কাৰণে আহিছো খুব ভাল লাগিছে আৰু ইয়াতো মানে ডিম্পুদাৰ বহুত ছাবস্ক্ৰাইবাৰ আছে সকলোৱে আহিছে আপোনালোকে এইফালে দেখাই পাইছে আৰু কেনেকুৱা লাগিছে সকলোকে লগ কৰি ঠিকে আছে দিয়ক আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে এয়া চাওক কিবা কিবি কৰি আছে ঠিকে আছে সো গাইজ বৰ্তমান মোৰ লগত আছে নৱনীতা চেনেলটোৰ নাম হৈছে ডিজিপি শ্ব' এতিয়া বহুত মানে কি ফেমাছ হৈ পৰিছে চেনেলটো আৰু ডিজিপি শ্ব'ৰ পৰা নৱনীতাই কিবা কিবি ক'ব অলপমান আৰু আপোনালোকে চাব ইউটিউবৰ সকলোবোৰ ভিডিঅ' আৰু নৱনীতাই মজা ভিডিঅ' বনাই ব্লগছ বনাই আপোনালোকে চাব আৰু আজিও ব্লগছ বনাই আছে তাত আপোনালোকে চাব আৰু এনজয় কৰক ভিডিঅ'টো বন্ধুসকল এই মন্দিৰত মানুহ আছে আৰু ইয়াতে ভগৱান আছে আৰু ইয়াতে আপোনালোকক পশু পক্ষীও দেখুৱাম আপোনালোকে ইয়াতে পশু পক্ষী কিছুমান দেখা পাব ইয়াতে ময়ূৰ আছে আপোনালোকক ময়ূৰ দেখুৱাই আছো এই চাওক জিতুমণি পুৰা ফটো লৈ আছে ময়ূৰত এইটো ময়ূৰ বহুত ওচৰৰ পৰা আপোনালোকে দেখা পাব আৰু আপোনালোকে কাজিৰঙাত দেখা পাব বা চিৰিয়াখানাতো আপোনালোকে দেখা পাব ময়ূৰ আৰু ইয়াতে আপোনালোকে বহুত ওচৰৰ পৰাই চাব পাৰিব এটাই আছে মাত্ৰ আৰু সেইফালে শহাপহু আছে আপোনালোকক শহাপহুও দেখুৱাই আছো জিতুমণি মানে মই ময়ূৰটো দেখিছো সৰি চিৰিয়াখানাত দেখিছো কাজিৰঙাতো দেখিলো সেইদিনা কিন্তু এইটো বহুত ওচৰৰ পৰা দেখিছো একদম মানে ওচৰৰ পৰা আপোনালোকে আহি একদম চাই ল'ব পাৰিব আৰু মানে পুৰা ডিষ্টেঞ্চ ফটো চটো পুৰা তুলি আছে ময়ূৰৰ ভিডিঅ' লৈছো আপোনালোকে মোৰ চেনেলটো চাব পাৰিব জিতুমণি জেম ব্লগছত চাব পাৰিব আৰু আপোনালোকে এইটো চেনেল মানসৰ চেনেলটো চাব আহা এবাৰ হৰিণা চাই আছো আৰু এতিয়া আমি হৰিণা চাম হৰিণাবোৰ এইফালে আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম একদম ওচৰৰ পৰা হৰিণা দেখা পাব আৰু ইয়াতে হৰিণা আছে আপোনালোকক দেখুৱাই আছো ওপৰত আমি হৰিণা চাব আহিছো বেছি হৰিণা নাই তথাপিতো আপোনালোকক দেখাইছো চ' আপোনালোকে চাব আহিব গৰখীয়া মন্দিৰত আহিব বহুত ভাল লাগে ইয়াতে আহি আৰু আমি বহুত এনজয় কৰিলো চ' এতিয়া চাই থাকক ভিডিঅ'টো চ' গাইজ আমি সৰবগৰ গৰখীয়া মন্দিৰত আহিলো বহুত এনজয় কৰিলো আৰু এতিয়া যাবই টাইম হ'ল আৰু মোৰ লগত এইবোৰ আছে সকলোবোৰ ইউটিউবাৰ এটা আৰু জিতুমণি আছে কৈ দিয়া জিতুমণি কিবা বহুত ভাল লাগিল ভাবা নাছিলো ইমান কেইজন মানুহ আহিব মই ভাবিছিলো 3-4 জন বাকি ভাই আহিম বুলি কৈছিল মই তেতিয়া গম পাইছিলো ভাই আহিব আৰু
আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিম বেছি দীঘল নকৰো কিন্তু চাই কেনেকুৱা বোলে কমেণ্টত জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ যিমান ভিউ আছে ইহঁতৰ যিমান ভিউ আছে সকলোৱে নিজৰ নিজৰ চেনেলত যাব একবাৰ যাই ছাবস্ক্ৰাইব কৰিব ভিজিট কৰিব সকলোৰে চেনেলবোৰ ভিজিট কৰিব কাৰণ নতুন নতুন চেনেল ভাল ভাল ভিডিঅ' বনাই আৰু ছাপোৰ্ট কৰিব চ' বাই বাই এণ্ড লাভ ইউ অল সকলোৰে ভিডিঅ'বোৰ চাব যিমান সকলো আছে আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ভাল লাগিলে লাইক কৰি দিব আজিলৈ ইমানে ছাবস্ক্ৰাইব অল